আজি আমি আহি আছোঁ এখন ধুনীয়া ঠাইলৈ। দেখি হয়তো গম পাইছে আমি মেঘালয়ৰ অভিমুখে আহি আছোঁ। শ্বিলং আৰু চেৰাপুঞ্জীৰ বিভিন্ন ভাল লগা ঠাইসমূহ আজি আমি চাবলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া বাৰিষাৰ সময়ত শ্বিলং আৰু চেৰাপুঞ্জীত যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু এই ভৰ বাৰিষাত শ্বিলং আৰু চেৰাপুঞ্জীৰ বিভিন্ন ঠাইসমূহ দেখিবলৈ কেনেকুৱা হয়, তাৰ পৰিৱেশনো কেনেকুৱা, তাৰ অনুভৱনো কেনেকুৱা, সেই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যথেষ্ট বৰষুণৰ মাজে মাজে আমি শ্বিলং পাৰ হৈ আহিলোঁ আৰু বৰষুণৰ বাবে আমি শ্বিলঙত নৰখিলোঁ। এতিয়া আমি চেৰাপুঞ্জী আহি আছোঁ আৰু চেৰাপুঞ্জীৰ পৰা পুনৰ আমি শ্বিলঙলৈ যাম আৰু শ্বিলং গৈ পাই আপোনালোকক শ্বিলঙৰ পৰিৱেশো দেখুৱাম। এতিয়া আমি আহি পাইছোঁ এটা ধুনীয়া ঠাই। ইয়াতে যথেষ্ট বৰষুণ হৈ আছে। ঘৰৰ পৰা আহোঁতেও লগত ছাতি লৈ অহা নহ'ল, সেয়েহে আমি ইয়াতে ভাবিছোঁ সকলোলৈকে এটা এটা ছাতি কিনি লওঁ, নহ'লে এই বৰষুণত তিতি গ'লে বহুত বেমাৰ হ'ব পাৰে। সেয়েহে আমি ইয়াতে ছাতি কিনি লওঁ, যাতে আমি ইয়াৰ প্ৰতিটো ঠাই সুন্দৰকৈ উপভোগ কৰিব পাৰোঁ আৰু আপোনালোককো দেখাব পাৰোঁ। ভিউ পোৱাটো ৰাস্তাৰ কাষতে এটা ৱাটাৰফল দেখিবলৈ ইমান ধুনীয়া লাগিছে। ভাবিলোঁ ইয়াতে দুকপিমান ফটো উঠি লওঁ, সেয়েহে ইয়াতে গাড়ী ৰখালোঁ আৰু এতিয়া আহিছোঁ ফটো উঠিবলৈ। ৱাও, ইমান ধুনীয়া সঁচাকৈ। দাদা মই ইয়াত আছোঁ, তুমি ছাতিটো লৈ তালৈ যোৱা, হ'ব? হা, গাড়ী চাবা দেই। ব'লা চব অলবদে। এইবাৰ আহি পালোঁ আমি 7 ছিষ্টাৰ ৱাটাৰফল, কিন্তু খুবেই দুখ লাগিছে যে ৱাটাৰফলটো ইয়াৰ পৰা প্ৰায় দেখি পোৱা নাযায়, কিয়নো ইমান ডাৱৰ। এই ডাৱৰৰ মাজেৰে ৱাটাৰফলকেইটা দেখা পোৱা নাযায়। খালী চকুৰে আমি অলপ অলপ দেখিছোঁ, কিন্তু কেমেৰাত একেবাৰে ধৰিব পৰা নাযায়। বহুত সময় ৰ'লোঁ ইয়াতে, কিন্তু ইয়াতে ইমানেই ডাৱৰ কুঁৱলী, মানে কি ক'ম, একো দেখা নাপায় এতিয়া। ধোঁৱা মুঠতে আৰু কয় মানে মাজে গ'লে মানে বাংলাদেশ পাম গ'ল ফালি দিব পাৰা। এতিয়া সেইখন এখন বেলেগ লগত কোনো আনমিল নাই। এনেই মানুহ অহা যোৱা কৰে বাৰু, কিন্তু কিবা আশা কৰি দিয়ক ক'ত আহিছিলোঁ কি হ'ল। ইয়াতে যিটো আশাত আহিছিলোঁ সেইটো মানে নহ'লগৈ, চব মানে ডাৱৰে ডাৱৰ। ডাৱৰতে মানে ভাবিছিলোঁ বাংলাদেশ চাম, কিন্তু চাব নোৱাৰিলোঁ। আৰু 7 ছিষ্টাৰো গ'ল, পানী মানে পানীতে সোমাই গ'ল, ডাৱৰৰ ভিতৰত একো দেখা নাপায়। নিজক কেনেবাকৈ দেখা পাই আছোঁ আৰু নিজক দেখা পাই আছোঁ আৰু ডাৱৰ দেখা পাই আছোঁ আৰু একো নাই। উঠি আছে, বঢ়িয়া। এতিয়া আমি ইয়াৰ পৰা বিদায় লৈছোঁ আৰু ইয়াৰ পৰা আমি গৈ আছোঁ এটা বেলেগ ঠাইত। আহি পালোহি সেই ঠাইখিনি আৰু এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ আৰু ইয়াত এইটো দেখিছেনে, এইটো এটা হৈছে গুহা। এই গুহাটোৰ ভিতৰে পাৰ হৈ সিফালে আন এটা জেগাত ওলাব পাৰি আৰু এতিয়া আমি গুহাৰ ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকেও চাই থাকক।
बोला बोला चलो चलो नहीं होगा ওলালোহি দিয়ক কিবাকে আহি ভিতৰৰ যাত্ৰাটো খুবেই ভয়ানক আছিল তথাপিও ভালে কুশলে আহি ওলালোহি এতিয়া আমি ইয়াৰ পৰা এটা বেলেগ ঠাইত গৈ আছোঁ সেইটো আপোনালোকক দেখাম চাই থাকক এতিয়া আমি আহি পালোঁ অন্য এটা আকৰ্ষণীয় ঠাই এই জেগাটোৰ বিষয়ে বিশেষ একো নকওঁ আপোনালোকে ভিডিঅ'টো চাই অনুভৱ কৰক আৰু ভিডিঅ'টোৰ পৰা আপোনালোকে কমেণ্ট কৰকচোন ঠাইখিনি কেনেকুৱা লাগিছে কুঁৱলী 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 ডাৱৰ 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 মেঘ 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 মই কাঞ্চনজুংঘা ভিডিঅ' আমি তিনিটা ফটো কপি উঠিব লাগিব ন মই সেই জেগাটো ভিউ এটা লৈ লওঁ ৰাস্তাৰ কাষতে এইখন এখন ধুনীয়া হোটেল আৰু ইয়াতে আমি দুপৰীয়া সাজটো খাম বুলি সোমাইছোঁ আৰু হোটেলখনৰ সন্মুখৰ এইটো ভিউ চাওকচোন কিমান সুন্দৰ दिल मेरा डोलना या এই তাত ৰাখা হয় তলত পৰা ইয়া ইয়া শিলঙৰ ঠাণ্ডা ইয়া 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 আমিও আহি শ্বিলং পালোহি এতিয়া আমি আহি পালোহি হোটেল য'ত আমাৰ ৰুম বুকিং কৰা আছিল
ৰাতিটো ইয়াতে থাকি ৰাতিপুৱা পুনৰ এটা নতুন জেগাত যাম, পুনৰ লগ পাম। আজিলৈ শুভৰাত্ৰি।